কৰি আছে মই গাড়ী নচলাও আৰু আজি আৰে মই নামি যাওঁ আৰে ৰাইট লেফট ৰাইট চিধা চিধি কি কৈ আছে মই যাম গৈ নামি কিনে তোমালোক গৈ যাও ক'ত Hello viewers, আজি আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলি এই ভাইটি ভণ্টিহঁতক খবৰতে লৈ আজি ফুৰিব আহিছোঁ আজি গৈ আছোঁ বিশ্বনাথ ঘাট তাৰপিছত নাগশংকৰ পিঠাগুৰি দৌল পিঠাগুৰি খাবলৈ চাই যাওক আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং চাই থাকিব আপোনালোকেও ভিডিঅ'টো জামুগুৰি পাই গ'লোঁ ইয়াতে হয় 12 ভাওনা হয় মকামুৰা পথাৰ বুলি কয় এইখনক আহি পাই গ'লো পিঠাগুৰি দৌল কি কয় এখন নিৰিবিলি পথ কয় ন আহি পাই গ'লো এইফালে এইবিলাক বেটেলিয়ন কেম্প হয় ইয়াত যাওঁ ভিতৰত গৈ আছোঁ উঠি পেলাই ওপৰলৈ মন্দিৰটো অলপ মানে ওপৰত আছে আহা তোমালোকৰ সিহঁতে তাতে ৰখি গ'ল ফটো তুলিব এতিয়া ৰবক টেঙা লাগি আছে পুৰা মেইন কাৰণটো এতিয়ালৈকে গম পোৱা নাই কেনেকৈ কি পিঠাগুৰি দৌল নামটো হ'ল শিৱ মন্দিৰ বুলি জানো এতিয়া বৰ্তমান তো পিঠাগুৰি দৌল নামটো কি হ'ল এইফালে কি ক'ব কেনেকৈ হ'ল পিঠাগুৰি দৌলটো কেতিয়া হৈছিলে ইয়াত তাৰমানে আৰিমন্ত ৰজা বুলি এজন ৰজা আছিলে তেওঁ সেনে পিতৃ হত্যা কৰিছিল পিতৃ হত্যা কৰাৰ পিছত তাৰমানে প্ৰজাগণে তাৰ ইয়াতে তাৰমানে পিঠাগুৰি তিলনীৰ দিনা পিঠাগুৰি দিছিলে ইয়াতে পিঠাগুৰিবিলাক দম কৰি থওঁতে তাৰমানে এটা দৌলৰ নিচিনা হ'ল সেই দৌলটোৱে জানে পিছত পিঠাগুৰি দৌল সেইটোৱে পিঠাগুৰি দৌল হৈ গ'ল নাম আৰু স্থাপিত হৈ গ'ল এতিয়া বৰ্তমান এইটো মন্দিৰত স্থাপিত হ'ল ঠিক আছে থেংক ইউ ধন্যবাদ ঠিক আছে হ'ব ভিডিঅ'টো আৰু এইফালে আমাৰ ফটো তোলাত ব্যস্ত চালি আকৌ ফটো তুলি আছে আৰু তাই পুৰা পোজ দি আছে টো বহুত পুৰণা মানে আদিম যুগৰ মন্দিৰ বুলি মানে শুনিছিলোঁ তেনেকৈ অহা নাছিলোঁ ইমান ভালকৈ মই মানে জানা নাছিলোঁ তো আজি শুনিলোঁ কথাখিনি আজি গম পালোঁ ভাল লাগে ন ইমান আমাৰ ঘৰৰ ইমান ওচৰতে আছে যদিও আমি মানে অহা নহয় তেনেকৈ অহা নাছিলোঁ এইবাৰ আহিছোঁ আগতে এবাৰ আহিছিলোঁ মানে বন্ধ আছিলে তেতিয়া ভিতৰত আহিব পৰা নাছিলোঁ আৰু এনেকৈ মানে ইমান ভালকৈ জনা নাছিলোঁ আজি আহিলোঁ ভাল লাগিলে আহি চালোঁ হোৱা নাই ফটো তোলা আমি ওলাই যাওঁ ইয়াৰ পৰা যাম এতিয়া নাগশংকৰ আৰু বাইদেউ পুৰা হাৱাত উৰি আছে এনেকৈ আৰু আমাক স্বাগতম কৰিব বহি আছে
এতিয়া আমি ইয়াৰ পৰা যাম ওলাই দে প'জ এটা দি দে এতিয়া আমি ক'ত যাম? নাগশংকৰ। এতিয়া যাম নাগশংকৰত এটা বস্তু বহুত আছে। কি বস্তুৰ কাৰণে ফেমাছ কোনে জানে? চনু জান? কিহৰ কাৰণে ফেমাছ? তাত এটা বস্তু বহুত আছে। আনব পাই জানে। শংকৰ গৈ আছো আমি পামেই আৰু বেছি দূৰ নহয় বাৰু ইয়াৰ পৰা পাই গ'লো নাগশংকৰ এইফালে সোমাই যাব লাগে আমি এতিয়া ৰাইডত সোমাই যাম নাগশংকৰ আছে বেছি নাগশংকৰ আমাৰ নাম আগবঢ়াব আহিছো গৈ আছো ভাই নাগশংকৰ এখন গেট বনাই আছে হোৱা নাই কমপ্লিট ৰাজহাঁহ চাগে কিমান আছে ভৱন গোটেই মন্দিৰত ইয়াৰ ভিতৰত বোলে শুনিছোঁহে নাজানো বহুত সাপ আছিলে বহুতে আছিলে এতিয়াও আছে বুলি শুনিছোঁ কিন্তু শুনা কথা বাৰু এয়া কাছ চাওক এই পুখুৰীটো কাছৰ কাৰণেই ফেমাছ এইটো কেনেকৈ চোৱা চিতা বা কেনেকৈ এইবিলাক কোনে চলাই আছে গভৰ্ণমেণ্টৰ পৰা কিবা আপোনালোকে সাহাৰ্য পাইছে নে ট্ৰাষ্টে চলাই আছে এইটোতো আমাৰ এখন পৰিচালনা সমিতি আছে মই ইয়াৰ ঠাকুৰ পৰিয়ালৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে আছোঁ আৰু আমাৰ ইয়াত যোনজন চাৰ্কল অফিচাৰ আহে অন বিহাফ অফ DC তেখেতেই ইয়াৰ প্ৰেচিডেণ্ট হয় আমাৰ শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকাদেৱৰ তৎপৰতাত আজি নাগশংকৰ মন্দিৰে নতুনকৈ প্ৰাণ পাইছে ইয়াত যিমানখিনি আপুনি কনষ্ট্ৰাকশ্যন দেখিছে বিল্ডিঙৰ পৰা ধৰি যিমানখিনি পুখুৰী বা ডাঙৰ কনষ্ট্ৰাকশ্যন হৈছে তেখেতৰ তৎপৰতা হৈছে মানে পদ্ম হাজৰিকাদেৱৰ মানে সহযোগিতা আছে আমাৰ যিটো আপুনি দেখিছে বিবাহ বাহৰ এইটো যথেষ্টখিনি অত্যাধুনিক সা সুবিধা আছে আৰু কম খৰচতে আপুনি ইয়াত বিবাহ বা উপনয়ন বা যিকোনো অনুষ্ঠান আপুনি পাতিব পাৰে আৰু কাছবিলাক কিমান পুৰণা
কাছখিনি যেতিয়াই মন্দিৰ প্ৰতিষ্ঠা হৈছিলে এইটো মানে আহোম ৰজাৰ আগতে 1400 খ্ৰীষ্টাব্দত আহোম ৰজাই এইটো আৱিষ্কাৰহে কৰিছিলে আৰু সেই সময়তে কাছখিনিক আচলতে শিৱৰ অনুচৰখিনিয়ে ইয়াত মোহন নাম লৈ পেলাই কাছ হিচাপে অৱতাৰ হয় বুলি আমাৰ এটা জনশ্ৰুতি আছে। বহুত বছৰ পুৰণা। বহুত বছৰ পুৰণা। ঠিক আছে, ধন্যবাদ। চ' এখেতে আছিল ইয়াৰ ছেক্ৰেটাৰী আৰু এখেতে কোৱা মতে পদ্ম হাজৰিকাদেৱ যোন মাননীয় বিধায়ক আমাৰ সমষ্টিৰ চতিয়া সমষ্টিৰ তেখেতৰ মানে বহুত সহযোগিতা আছে, মানে তেখেতে বহুতখিনি কণ্ট্ৰিবিউট কৰিছে ইয়াৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত। ত' চাইছে আপোনালোকে ভিউটো বহুত ভাল, আপোনালোকে আহিব পাৰি ইয়াতে। চ' এতিয়া ওলাও আৰু ইয়াৰ পৰা ওলাওঁ, ওলাই কিনে ঘাটলৈ যাওঁ আৰু বিশ্বনাথ চাৰিআলিখন অকণমান দেখাওঁ আপোনালোকক। এই ৰাজহাঁহকেইটা মোৰ বহুত ভাল লাগিছে, কিন্তু মই ভিডিঅ' কৰাৰ কাৰণে মোক খেদি খেদি আহিছে। এইফালে কিন্তু সুমনে বহুত ভয় কৰে। এইফালে সুমনে বহুত ভয় কৰে কিন্তু তই মানে কামুৰিছিল কেতিয়াবা? মোক বেছিয়ে কামুৰিব শুনিছো। ৰঙা কাপোৰ কামুৰিব। ফটো এখন তোলা, দুখনমান ফটো তোলো জানেই আৰু মাইকী মানুহৰ য'তে যায় ফটোটো তুলিবই লাগিব। চ' ফটো কেইখনমান তুলি কিনে আৰু ইয়াৰ পৰা ওলাওঁ আৰু ইফালে ফটো তোলাত ব্যস্ত হৈ আছে, প'জ দি ফটো উঠাই আছে আৰু আমি কেইটা এনেই অলপ ৰখি আছো। বাহ বাহ। আমাৰ ফটোগ্ৰাফাৰ হ'ল সোনু। ফটো চটো তুলি হৈ গ'ল, এতিয়া যাওঁ আৰু।